বিধ্বংসী ধুমুহা বৰষুণৰ তাণ্ডৱ বিমান মেট্ৰ' বন্ধ বহু লোকৰ মৃত্যু নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ উত্তৰ ভাৰতৰ বহু ৰাজ্যত সোমবাৰৰ পৰা ধুমুহা বৰষুণে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি বিশেষকৈ দিল্লী এনচিআৰ চণ্ডীগড় আৰু উত্তৰ প্ৰদেশৰ বহু অঞ্চলত প্ৰবল ধুমুহাৰ সৈতে হোৱা বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত জীৱন আৰু সম্পত্তিৰ হৈছে ব্যাপক ক্ষতি বুধবাৰে সন্ধিয়া দিল্লীত ঘণ্টাত ৭৯ কিলোমিটাৰ বেগত বতাহ উবোৱা দেখা যায় ফলত বহু ঠাইত গছ-গছনি বিদ্যুতৰ খুঁটা আৰু হৰ্ডিং বাগৰি পৰে দিল্লী বিমানবন্দৰৰ পৰা ৮খন বিমান পলম হয় আৰু তেল অভিভলৈ যোৱা এখন বিমান বাতিল কৰা হয় ইতিমধ্যে উত্তৰ প্ৰদেশত ১২জন গাজিয়াবাদত ৩জন আৰু দিল্লী গ্ৰেটাৰ নয়ডাত ২জনকৈ লোকৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা গৈছে মেট্ৰ' সেৱাটো ব্যাহত আছে হালধীয়া ৰঙা গোলাপী আৰু একুৱা লাইনত যাত্ৰীসকলে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে এনেধৰণৰ ধুমুহা বৰষুণৰ তাণ্ডৱে এনে এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে য'ত ৰাজপথৰ পৰা বিমানবন্দৰ ঘৰ বাৰীৰ পৰা যান বাহনলৈকে প্ৰভাৱিত হৈছে বতৰ বিভাগে জনোৱা মতে এই ধৰণৰ ধুমুহা আৰু বৰষুণ আগন্তুক দিনতো বজাই থাকিব পাৰে অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ